Hello everyone, মোৰ নাম ৰিয়া আৰু মোৰ ঘৰ হৈছে যোৰহাটত। মই হৈছে এগৰাকী হোম বেকাৰী লগতে হৈছোঁ এগৰাকী ষ্টুডেণ্ট। যেহেতু সদায় একে ভিডিঅ' দিয়ে থকা হয় আৰু আজি ভাবিলোঁ যে আপোনালোকৰ ওচৰলৈ এটা কেকৰ ভিডিঅ' আগবঢ়াওঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। কেতিয়াবা আচলতে সময় অভাৱৰ কাৰণে ভিডিঅ' কৰা নহয়। যেতিয়া আচলতে মই সময় পাওঁ তেতিয়া আচলতে ভিডিঅ' কৰি থৈয়ে দিওঁ। আজি কেকটো আছিল এগলেছ আৰু কেকটো মোক অৰ্ডাৰ দিছিল ঘৰৰ ওচৰৰে লগৰ এজনী। তাই আচলতে মোক ফোন কৰিয়ে কৈছিল যে কেকটো তই তোৰ নিজৰ ষ্টাইলত বনাই দিবি। সেইমতে মই মোৰ নিজৰ ষ্টাইলত ধুনীয়াকৈ কেকটো বনাই দিলোঁ। যদি আপোনালোক যোৰহাটৰ হয় তেনেহ'লে আপোনালোকে মোক এনেকৈ নিজৰ মতে বনাবলৈ অৰ্ডাৰ দিব পাৰিব অথবা বুকেও অৰ্ডাৰ দিব পাৰিব। এয়া মোৰ বনাই হোৱাৰ পিছতেই পেকিং কৰি অলপ সময় ফ্ৰিজত ৰাখিলোঁ আৰু আজিলৈ আহিছোঁ আকৌ নেক্সট এটা ভিডিঅ'ত লগ পাম।